নমস্কাৰ, মই বন্দীৰ পৰা সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিৰ ভ্লগটোত মই দেখুৱাম মই কি জব কৰোঁ, ক'ত কৰোঁ, কেনেকৈ অহা যোৱা কৰোঁ। আৰু বহুতে সুধিও আছিলে যে তুমি কি জব কৰা, ক'ত কৰা। তো ভাবিলোঁ ভ্লগটোৰ যোগেদি সকলোকে দেখুৱাওঁ। আশা কৰোঁ সকলোৱে শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাব। আৰু এতিয়া মই ওলাই আহিলোঁ, মেইন ৰোডত ৰখি আছোঁ। বাছ আহিব, এতিয়ালৈকে অহা নাই, আহি আছে। বাছত কোম্পানীলৈকে যাব লাগিব। বাকীখিনি দেখাই যাম, চাই থাকিব। আৰু কোম্পানীৰ পৰা ওলাই আহিলোঁ, এতিয়া বাছত উঠিবৰ কাৰণে আহিছোঁ। বাছত যাবগৈ লাগিব আৰু লগৰবোৰ অহাই নাই এতিয়ালৈকে। মই প্ৰথমতে আহিলোঁ। দিনটো মানে থিয় হৈ এনেকুৱা ভাগৰ লাগিছে। আজি বেছিকৈ ভাগৰ লাগিছে, আনকালতকৈ মানে কি আজি অকণমান বেছি কষ্ট। কেতিয়াবা বহিবলৈ সময় পাওঁ আৰু আজি তেনেকৈ একো সময় নাপালোঁ মানে। এতিয়া আগতীয়াকৈ আহিলোঁ, আহি কৰি অকণমান বোলো গাড়ীতে বহি লওঁ। আৰু মই কি কাম কৰোঁ, তো মই গাড়ী কোম্পানীত কাম কৰোঁ। টাটা কোম্পানী, টাটাফিকেশ্যন। আৰু ইয়াতে মেকানিকেলৰ কাম কৰা হয়, গাড়ী পাৰ্টছ বনোৱা হয়। তো ময়ো সেই বিভাগতে কৰি আছোঁ। আৰু এতিয়া মই বৰ্তমান গাড়ীৰ পানী টেংকিৰ যিখিনি কানেকশ্যন সেইখিনি বনাই আছোঁ। আৰু গাড়ীৰ গিয়াৰ আৰু পাৰ্কিং ব্ৰেক, সেই তিনিটা বিভাগত মই কৰি আছোঁ। আৰু কেতিয়াবা বেলেগ কামো কৰিবলগীয়া হয়, কিন্তু এতিয়া মই সেইকেইটা লাইন চলাই আছোঁ। শ্বিফ্টবোৰ মানে কি, ফাৰ্ষ্ট শ্বিফ্ট, ছেকেণ্ড শ্বিফ্ট, জেনেৰেল শ্বিফ্ট। আৰু মই জেনেৰেল শ্বিফ্টত আহোঁ। ফাৰ্ষ্ট শ্বিফ্টত ৰাতিপুৱা 5:30 বজাত আহিব লাগে, 3টা, 3:30 বজাত ছুটি হয়। আৰু মোৰ অসুবিধা হয় দেহাৰ কাৰণে। আৰু ছেকেণ্ড শ্বিফ্টত 2টা বজাত, 2:30 বজাত আহিব লাগে আৰু ৰাতি 12:30 বজাত ছুটি হয়। তো ৰুম পোৱালে 1 বাজে। আৰু সেই ছেকেণ্ড শ্বিফ্টটো মোৰ কাৰণে অসুবিধা হয়। তথাপিও মই তেনেকৈ প্ৰথম কেইমাহ কাম কৰিছিলোঁ। আৰু এতিয়া মই এপ্লিকেশ্যন দি পেলাই জেনেৰেল শ্বিফ্টটো লৈছোঁ। জেনেৰেল শ্বিফ্টটো ৰাতিপুৱা 9টাৰ পৰা 5:30লৈকে ডিউটি হয়। তো মই এতিয়া জেনেৰেল শ্বিফ্ট কৰি আছোঁ। একে পইচাই দিয়ে, ফাৰ্ষ্ট শ্বিফ্ট, ছেকেণ্ড শ্বিফ্টত যিটো পইচা দিয়ে জেনেৰেল শ্বিফ্টতো সেই একেটা পইচাই দিয়ে। আৰু এনেকৈ কৰি আছোঁ। আৰু নকৰিলেতো উপায় নাই, কৰিবতো লাগিবই। নিজে কিবা এটা দেহাটো ডাঙৰ কৰাৰ মানে কি দায়িত্ব আছে, দেহাক ডাঙৰ কৰিব লাগিব। আৰু এনেকৈ কোম্পানীৰ পৰা ওলাই আহি গেটৰ সন্মুখত চিকিউৰিটিৰ ওচৰত চাইন মাৰিব লাগে। যিহেতু মানে কি তেওঁলোকৰ এটা দায়িত্ব থাকে, কাৰণ কোম্পানীৰ ভিতৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ দায়িত্বত থাকোঁ। আৰু ওলাই অহাও এটা মানে প্ৰুফ হিচাপে লয়। আৰু সেইকাৰণে বাহিৰত চেক কৰে কিবা বস্তু আনিছে নেকি ভিতৰৰ পৰা, আৰু চাইন মৰাৰ পাছতহে ওলাই আহিব পাৰি। তো ইয়াৰ নিয়ম নীতিবোৰ এনেকুৱাই। আৰু লগৰবোৰ আহিলে, মই আগতীয়াকৈ আহিলোঁ, লগৰবোৰ আহি চাইন কৰি আছে। আৰু এইফালেও কোম্পানী আছে, এইটো লিফ্ট নাই বেঠেগা চলেগা। এইটো কোম্পানীতে লিফ্ট বনোৱা হয়, লিফ্টৰ কোম্পানী হয় এইটো। আৰু আগলৈও আছে কোম্পানী। এইটো এৰিয়াত বেছি কোম্পানী আছে। তো ইয়াৰ পৰিৱেশবোৰ ইমানকণে দেখাব পাৰিলোঁ। আৰু বৰ বিশেষ মানে ওলাই গৈ পেলাই কেমেৰা কৰিবলৈও মানে অকণমান আফচোচ হৈছে, কাৰণ CC কেমেৰা আছে। চিকিউৰিটিয়ে কথা খাই এনেই শুনাতকৈ ন, তো দেখাই দিলোঁ আৰু ইমানকণে। সেয়াই আৰু ইয়াৰ পৰিৱেশ। লগৰবোৰে চাইন মাৰি আছে। মই এইটো কোম্পানীতে কাম কৰোঁ। আৰু বাহিৰৰ পৰা অকণমানকৈ দেখুৱাই দিছোঁ, যিহেতু ভিতৰত মোবাইল এলাও নাই। আৰু বহুতে সুধি থাকে তুমি কি কোম্পানীত কাম কৰা, কি কাম কৰা। তো এইটো কোম্পানীতে কাম কৰোঁ, টাটাফিকোছা, টাটা কোম্পানী।